গুড মৰ্ণিং গাইজ। আজিৰ ব্লগটো হৈছে ট্ৰেভেলিং ব্লগ। আজি আমি তিনচুকীয়া আমৈহঁতৰ ঘৰৰ পৰা অৰুণাচলৰ গল্ডেন পাগোডা আৰু পৰশুৰাম কুণ্ডলৈ যাম। এতিয়া প্ৰায় ৰাতিপুৱাৰ 4:30 বাজিছে আৰু এইপিনে বা আৰু ভাৰ্গৱী শুই আছে। ফটো মাৰি উভতিছোঁ। এহেঁতি দুজনী পূৰা গৈছে বান্দৰৰ নিচিনাকৈ গাইছ আৰু খোজকাঢ়িব নোৱাৰিছোঁ, সেইকাৰণে ইয়াতে অকণমান বহি লৈছোঁ। এইপিনে মাও বহি দিছেগৈ লাষ্টত। অলপ বহাৰ পিছত আকৌ এনাৰ্জি আহি গ'ল। এতিয়া আকৌ খোজকাঢ়িবলৈ লৈছোঁ আৰু বহুত দূৰ যাবলৈ আছে। পাহাৰ বগোৱা এক্সপিৰিয়েঞ্চ আগতে কেতিয়াও নাছিল, কিন্তু এতিয়া হৈ গৈছে। আৰু নোৱাৰিলোঁগৈ আৰু জেকেট খুলি কঁকালত বান্ধি ল'লোঁ। আমি পুনৰ আমাৰ গাড়ী ৰখোৱা ঠাইত নামি আহিলোঁ। এয়া দেউতা আৰু মই, মা পাছত আহি আছে, বা আগত গ'ল। হে গাইজ, ফাইনেলি আমি ইয়াত পালোহি।
আমি ইয়াত এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ দেখিবলৈ পালোঁ। যদি আপোনালোকেও প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি ভাল পায় তেন্তে ইয়ালৈ আহক। বাই। দাদা আপোনাক কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, মই প্ৰায় আহি থকাই বহুত ধুনীয়া জেগা। নেচাৰেল বিউটি বুলি ক'লে নৰ্থ ইষ্টৰ ভিতৰত অৰুণাচল বেষ্ট। আপুনিও শিৱসাগৰৰ পৰা আহিছে? হেই গাইজ, আমি পৰশুৰাম কুণ্ডৰ পৰা ওলাই আহিলোঁ। এতিয়া প্ৰায় 1:07 হৈছে আৰু এতিয়া আমি গল্ডেন পাগোডালৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। গল্ডেন পাগোডা পোৱাৰ আগতে প্ৰাকৃতিক পৰিৱেশত অৱস্থিত এই ধুনীয়া ৰিজৰ্টখনত আমি দুপৰীয়া সাঁজ খাওঁ বুলি সোমালোঁ। এতিয়া আমি গল্ডেন পাগোডা পালোহি। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। Bye bye. ডিব্ৰুগড়ৰ পিজিত নমাই আমি চেপনৰ এই বৰলুইত ধাবাত ৰাতিৰ সাঁজ খাবলৈ বুলি সোমালোঁ। এতিয়া প্ৰায় ৰাতিৰ 11টা বাজিছে আৰু আমি ঘৰ পাবলৈ এতিয়াও কিছু সময় বাকী। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। শুভৰাত্ৰি।